এফালে যাব ওলাইছিলোঁ তাৰ কাৰণে কি হ'ল জানেনে বতৰটো কি কৰিলে এই চাওক অৱস্থা গাড়ীখন ইয়াতে ঢাকি পেলাই থৈ দিছোঁ আৰু একদম বৰষুণ ধাৰাসাৰ দি আছে তো কি ক'ম আৰু এই হৈছে আজিকালি বৰষুণ নেৰা নেপেৰা সদায় একদম একেৰাহে দিয়ে আছে কেইদিনমান ধৰি পেলাই বাইকখন ঢাকি থ'ব লাগিছে তিৰপালেৰে যাবলৈ ওলাই পেলায়ো চ' অলপ পিছত লগ পাই আছোঁ আকৌ এবাৰ আমি অসমীয়া ভোট জলকীয়া নিতুমণি শইকীয়া সৃষ্টিমূলক অসমীয়া নমস্কাৰ প্ৰিয় দৰ্শক কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসমীয়া সৃষ্টিমূলক ইউটিউব চেনেল দ্য AS01 ব্লগলৈ আৰু ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ চাৰিওফালে সেউজীয়া এই পৰিৱেশৰ মাজতে যাত্ৰা আৰম্ভ কৰিছোঁ আৰু বৰষুণৰ কাৰণে অলপমান পলম হ'ল তো ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি আপোনালোকৰ মৰমবোৰ কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব তো বলক আজিৰ যাত্ৰা আৰম্ভ কৰোঁ যিহেতু মোৰ GoPro নাই তাৰ কাৰণে ভিডিঅ' কোৱালিটি ইমানটা ভালো নাপাব আৰু ষ্টেবিলাইজেশ্যন একেবাৰে নাই মোবাইলটোত সেইকাৰণে লৰচৰ হ'লে ভিডিঅ'টো গোটেই লৰি থাকে তো তাৰ কাৰণে বেয়া নাপাব আৰু কিনো কৰি উপায় নাই GoPro কিনিব পৰা মোৰ অকাটো নাই তাৰ কাৰণে মোবাইলটোৰে যিমান পাৰিছোঁ যিমানখিনি পাৰোঁ ভিডিঅ' ক্লিপ ল'ম আৰু আপোনালোকক দেখুৱাই যাম নে কি কয় মোৰ চেনেলটো বা আৰু মোৰ ভিডিঅ'সমূহত আপোনালোকে ইমান ধুনীয়াকৈ মৰম দিয়াৰ বাবে বা আপোনালোকে ইমান ধুনীয়াকৈ আঁকোৱালি লৈছে মোক তাৰ কাৰণে পুনৰবাৰ জনাইছোঁ আপোনালোকক ধন্যবাদ একদম অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক আৰু যিহেতু GoPro নাই যিহেতু এনেকুৱা অলপ ষ্টেবিলাইজেশ্যন প্ৰব্লেম দি আছে বাৰু একো নাই আপোনালোকে বেয়া নাপাব আৰু আগন্তুক দিনত মই আৰু ধুনীয়া ভিডিঅ' দিম বুলি ভাবি আছোঁ কাৰণ বহুতো যোৱাৰ জেগাত যাব লাগে কিন্তু বেলেগ জেগাত গ'লে কি হয় অলপমান প্ৰব্লেম হৈ যায় কাৰণ বেলেগ এক জেগাত যোৱাৰ লগে লগে তাৰ বা যদি বাইকখন লৈ যাওঁ বাইকৰ তেল আৰু বৰ্তমান তেলটো জানে 108 টকা বা 109 টকা এনেকুৱা হৈ আছে আৰু গাড়ীত গ'লেও গাড়ীৰ ভাড়া সময় এনেকৈ প্ৰব্লেম হয় অলপমান তেওঁ চেষ্টা কৰিম ভিডিঅ'টো বেছি দীঘলীয়া নকৰি আজিলৈ এৰিছোঁ ইমানতে আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে যদি আপুনি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নপৰিব কাৰণ আপুনিও হৈ পৰক সৃষ্টিমূলক অসমীয়া ইউটিউব চেনেলৰ এজন সদস্য ধন্যবাদ